friends, welcome back to my YouTube channel. Friends, আজি মই আপোনালোকক মোৰ গাৰ্ডেনৰ টটো দেখাম আৰু আশা কৰো আপোনালোকে ভাল পাব আৰু যদিহে ভাল লাগে প্লিজ শেয়াৰ, সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিল। তো দেৰি নকৰি বলক আৰম্ভ কৰো মোৰ ভিডিওটো চাই থাকিব। Friends, গেটৰ পৰা সাইডতে এইডাল কাগজ ফুল হয় পিংক কালাৰৰ আৰু ফুলিলে বহুত ধুনিয়া হয়। ফুলি আছে বাৰু এটা দুটা। এইডাল আমাৰ সাইডতে ৰৈছে দেউতাই আৰু এইডাল পাত ফুল থাকে সবৰে ঘৰতে। তো এইডালো দেখিবলৈ ধুনিয়াই লাগে বাৰু। আৰু এইডাল আছিল নাৰিকলৰ গাছ, ডাঙৰ আছিল, লাগিছিলো কিন্তু কিবা কাৰণত মৰি গল গছডাল, সেই কাৰণে কাটি দিলে। আৰু এইডাল নেমুৰ গছ আৰু এইডালটো দীঘলীয়া পাতটো। আৰু আনফালে লেফট সাইডে আমাৰ এইডা নাৰিকলৰ গছ আছে। এয়া এই দুডাল ডাঙৰ হৈছে, লাগেও। আৰু এইডাল আমাৰ পিছফালে সোণৰু গছ আৰু তাতে পান লগাই দিছে দেউতাই, পানবোৰ লাগি আছে। আৰু এইডাল হল মানি প্লেন্ট, এয়া গামলাতে এনেকৈ ৰুই দিছে। এইডাল নওবাজি ফুল আমাৰ ৰাতি 9টাৰ পিছতহে ফুলে, দেখিবলৈ ধুনীয়া হয় ফুলিলে। আৰু এইবোৰ তুলসীৰে খেতি আমাৰ এইখিনিত। চাওক মাটিখিনিত শিল আছে, সেইকাৰণে দেউতাই মগতে এনেদৰে ৰুইছে আৰু কেইডালমান মাটিতো হৈছে বাৰু। আনফালে এইডাল জবা, পিংক জবাডাল এয়া কলি ফুলিয়ে আছে, ফুলিলে বাৰু ভালকৈ দেখাম আপোনালোকক। আৰু এয়া বেঙেনা আৰু তাতে পিয়াজো ৰুই দিছে দেউতাই বুস্তাতে, কাৰণ মাটিখিনি শিল হয়, সাৰুৱা একেবাৰে নহয়, এইকাৰণে বুস্তাতে মাটি দি এনেকৈ ৰুইছে। আৰু এয়া গেন্ধে ফুল, চাওক কালাৰটো কি ধুনীয়া লাগে এইকেইডালৰ। বহুত ফুলিলে, এতিয়া বাৰু অলপ অলপ সৰি সৰি গৈছে আৰু এনেকৈ বহুত ওখ হৈছে, এইকাৰণে বাঁহ বান্ধি দিছে দেউতাই। এয়া চাওক বুস্তাতে দিছে, শিল আছে নহ'ব নহ'লে, সেইকাৰণে বুস্তাত মাটি দি কিনে এনেকৈ ৰুইছে। আনফালে এইডাল লেফট সাইডে আমাৰ নাৰিকলৰে গাছ, নাৰিকলৰ বহুত আছে কিন্তু লাগিবলৈ সিমান নাই। এইডাল তুলসী আৰু এয়া তামোলৰ গছ, এই জলফাই আৰু এই দুডালো তামোলৰ গছ, ইয়াতে পান লগাই দিছে। এইডালো তামোলৰ, এইডালটো নাৰিকলৰ গছ হয়। আৰু এইডাল চেগুন, ডাঙৰ হৈছে চেগুনডাল, এইডালো নাৰিকলৰ। আনফালে এয়া চাওক মাছৰ কাৰ্টুনতে দেউতাই আলু ৰুইছে শাক। আৰু এয়া ভোট জলকীয়া লগাইছিলে বহুত, কিন্তু পুলি কেইবাটামানহে থাকিল, গোটেইখিনি নাথাকিল বাৰু। এয়া ভোট জলকীয়া, খুদ জলকীয়া, গোটেই জলকীয়াবিলাকে আছে এইবিলাক। আৰু ইয়াতে নহৰু, আলু, পিঁয়াজ চবখিনিয়ে আছে। এনেকৈ বুস্তাত ভৰাই ভৰাই দিছে, নহ'লে নহয়, সেইটো কাৰণে শিল আছে মাটিবিলাকত। আৰু এয়া হ'ল গুমচানা, দালি বটাত যে দিয়ে, গোন্ধটো টেষ্টটো বঢ়িয়া হয়। আৰু এইডাল ঔটেঙা, লাষ্ট লাগিছিল এটা আৰু এইবাৰ দুটা লাগিছে, মানে এটা দুটাকৈ বাঢ়ি আছে। এইডালো নাৰিকলৰ গছ হয়। আৰু এইডাল আম গছ, এয়া ফুলিছে বাৰু, ইয়াতেও পান লগাই দিছে। এইডাল এল'ভেৰা, দুডাল আছিলে, এডাল কি হ'ল নাজানো। আৰু এইডাল বাৰু এডাল জাম নাৰ্চাৰীৰ পৰা আনিছে। এয়া এইখিনি কচু, এয়া মানিমুনি সৰু সৰু হৈছে, মানে গজিছে আৰু এইডালো ভোট জলকীয়া, এইখিনি কচু, কেতিয়াবা খাওঁ আমিও আৰু নিয়ে বেলেগেও খায়, ভাল লাগে। ৰঙালাও চঙালাওৱে দিয়ে, আপোনালোকেও খাই চাবচোন। আৰু এইবোৰ বাঁহ আমাৰে হয়। ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু যদি ভাল লাগিছে প্লিজ কমেণ্টত জনাব আৰু চাই থাকিব মোৰ ভিডিঅ'বিলাক।